হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বনাই দেখাম পায়সৰ এটা চিম্পল ৰেচিপি। অতি সহজ পদ্ধতিৰে আৰু কম ইনগ্ৰিডিয়েণ্টছেৰে মইনো কেনেকৈ পায়স বনালোঁ তাক জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত ড্ৰাই ফ্ৰুইট আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব, কাৰণ মোৰ ওচৰত আছিল কেৱল কাজুহে। এইখিনি অলপ ফ্ৰাই কৰিয়ে মই বাতি এটাত উলিয়াই ল'ম। এতিয়া দিম সেই গৰম হৈ থকা কেৰাহীখনতে গাখীৰ আপোনালোকে চাউলৰ জোখ অনুযায়ী ল'ব পাৰে। মইতো আধা কাপ বনাইছোঁ, সেইবাবে বেছি গাখীৰ লোৱা নাই। গাখীৰখিনি অকণমান উতল অহাৰ পাছতে মই চাউলখিনি দি দিছোঁ। কণজহা চাউল হ'লে ভাল হয়, কিন্তু এতিয়ানো ক'ত পাম, ঘৰত থকা সেই খোৱা চাউলেৰে মই বনাই দিছোঁ। আৰু চাউলখিনি দি মাজে মাজে এনেদৰে লৰাই থাকিব। এইখিনিতে আৰু এটা কথা, মই কিন্তু ইমান পাকৈত ৰান্ধনি নহয়, মই শিকিহে আছোঁ, আৰু কিবা যদি ভুল হয় আপোনালোকে দেখুৱাই দিব। এইখিনিতে দিম এতিয়া ইলাচি দুটা, এইকেইটা মই গুড়া কৰি ল'ম। আৰু এতিয়া দিম আমি কণ্ডেন্স মিল্ক। যিহেতু কণ্ডেন্স মিল্কখিনি মিঠা হয়েই, সেইকাৰণে আমি চেনি এক্সট্ৰাকৈ এড কৰা নাই, যিহেতু আমি মিঠা ইমান নাখাওঁ। যদি আপোনালোকে মিঠা খাই ভাল পায়, তেতিয়া আপোনালোকে চেনিখিনি চাউলখিনি সিজাৰ পাছতহে এড কৰিব। নহ'লে চাউলখিনি ভালদৰে নিসিজে, অলপ টাইম বেছি লাগে। আৰু এয়া আমাৰ পায়সখিনি ৰেডি হৈছে। আৰু মই অকণমান লগাই দিলোঁ কেশৰ। আৰু শেষত মই 1 চামুচ ঘি দি দিছোঁ। আপোনালোকে যোনে ভাল নাপায় নলগাব। এইয়া ফাইনেল হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।